কেজৰিৱাল কোনো ব্যক্তি বিশেষ নহয়, এটা নামো নহয়, সাধাৰণ জনতাই দেখা এটা সপোনৰ নাম, এটা উৎসাহৰ নাম, এটা সকাহৰ নাম। ধনী মানুহবোৰৰ অসুবিধা নাথাকে, বেংকত বহুত টকা জমা থাকে, ফাইন নহয়, জৰিমনাও দিব নালাগে। সাধাৰণ মানুহৰ চলিবলৈ বৰ অসুবিধা। মাহৰ শেষত শেষ পইচাটো উঠাব লাগে, নিজৰে পইচা উঠালেই ফাইন, ৰেগুলাৰ বেংকে কাটি লৈ যায়। সাধাৰণ মানুহৰ বহুত অসুবিধা। প্ৰিমিয়ামৰ মোটা অংক দেখি হেল্থ ইঞ্চুৰেঞ্চো কৰাব নোৱাৰে, নিজৰ ধনেৰে চিকিৎসাও কৰাব নোৱাৰে। সকলো উদং কৰি টেটুত এসোপা ধাৰ বান্ধি শেষত বেমাৰীটো সোনকালে মৰি যোৱাৰ বাঞ্ছা কৰে। সাধাৰণ মানুহৰ মন যায় ওচৰৰ ধনী ঘৰৰ ল'ৰাটোৱে পঢ়াৰ দৰে এখন ধুনীয়া নাম থকা স্কুলত পঢ়াবলৈ। কিজানি ডাঙৰ মানুহ হয়েই বা। ইলেক্ট্ৰিচিটিৰ বিলৰ ধন দিবলৈ জোৰাই নমৰেগৈ দেখোন, মাজতে লাইনটো কাটি থৈ যায়। পানীৰ বিলৰো একেই। ধনী মানুহবোৰৰ একো বিপদ নাথাকে, নিজৰ গাড়ী ঘোঁৰা থাকে, বিপদ নাই। পেট্ৰল ডিজেলৰ দাম বাঢ়িলেও সিহঁতৰ একো আহে নাযায়। সাধাৰণ মানুহৰ বিপদ আহে, গাড়ী টেম্পুৰ ভাড়া বাঢ়ে, আলু দাইলৰ তলে তলে মূল্য বৃদ্ধি ঘটে, নুকুলোৱা হয়গৈ। সাধাৰণ মানুহৰ বহুত অসুবিধা। ধনী মানুহবোৰৰ একো বিপদ নাই। সাধাৰণ মানুহক শাসন কৰা মানুহবোৰো ধনী মানুহ। সাধাৰণ মানুহৰ দুখ দুৰ্দশাই তেওঁলোকক নাপায়গৈ। তেওঁলোক ব্যস্ত থাকে সাধাৰণ মানুহক লোভ দেখুৱাত, আৱেগ অনুভূতিৰ লগত খেলা কৰাত, ধৰ্মৰ আফিং খুওৱাত, জাতিৰ মাজত ভেদাভেদনাত, বগা ভাত দেখুৱাই কাউৰী মতাত। সিহঁতি জানে সাধাৰণ মানুহবোৰ প্ৰলোভিত জাতি, আৰু এই দুৰ্বলতাকে সিহঁতৰ মূলধন কৰাৰ কৃতিত্বটো শাসন কৰা মানুহবোৰে খুব ভালদৰে জানে। শাসক হবলৈ সদায় কাৰসাজি লাগে। কাৰসাজিয়ে কিন্তু সাধাৰণ মানুহৰ পেট নভৰায়। হিন্দু, মুছলমান ইত্যাদি ইত্যাদি ডাঙৰ ডাঙৰ কথাই ভাত নিদিয়ে, কাপোৰ নিদিয়ে, উপাৰ্জনৰ ৰাস্তা নিদিয়ে। তথাপি সাধাৰণ মানুহবোৰ সিহঁতৰ কথাত ভুল যায়, ভেড়া বনে, বিহ্বলিত হয়, ধৰ্মৰ আফিং খাই উন্মাদ হয়। সাধাৰণ মানুহৰ লাভ কিন্তু কোনো কালেই নহয়। ধনী মানুহবোৰ আৰু ধনী হয়, সিহঁতৰ কিছুমান শাসক হয়। সেই সাধাৰণ মানুহৰ বুকুৰ ভিতৰত ভিতৰি ভিতৰি কুচি মুচি সোমাই থাকে এটা কেজৰিৱালা সপোন, যিটো সপোনত সাধাৰণ মানুহে এজন নেতা বিচাৰে যি ৰাজনীতি নাজানে, সাধাৰণ মানুহৰ বাবে কাম কৰে, সাধাৰণ মানুহক বুৰ্বক নাসাজে। ডোন্ট আণ্ডাৰ এষ্টিমেট দ্য কমন পিপল। ইহঁতৰ ভোটেৰে ৰজা হয় যেতিয়া, কেজৰিৱালা সপোন দেখাৰ অধিকাৰ সাধাৰণ মানুহৰ নিশ্চয় আছে।